সিহঁতি আৰু থাকিব নালাগে সেই উৰুষা বজাত। আৰু চিন্তা কৰিব নালাগে খাদ্য আৰু কাপোৰৰ বাবে। নিৰাপত্তা লাভ কৰিলে যোৰহাটৰ 5 ভাতৃ ভগ্নীয়ে। জীৱনৰ নিৰাপত্তা পালে যোৰহাটৰ মালুৱালীৰ অসহায় 5 ভাতৃ ভগ্নীয়ে। অৱশেষত হাঁহি বিৰিঙিল শিশুকেইটিৰ মুখত। যোৰহাটৰ 5টিকৈ অসহায় শিশুলৈ সহায়ৰ হাত। নিথৰুৱা শিশুকেইটিৰ নতুন ঠিকনা এতিয়া চাইল্ড লাইন। যোৰহাট ঢেকৰগড়াৰ মইনামাজি গাঁৱৰ 5টিকৈ শিশুৰ কাহিনী সম্প্ৰচাৰ হোৱাৰ পাছত বহুজনে আগবঢ়াইছে সহায়ৰ হাত। কম বয়সতে এলাগী হোৱা 5টিকৈ সন্তানে কটাইছিল দুৰ্বিষহ জীৱন। 2 বছৰ পূৰ্বে পিতৃক হেৰুৱাৰ পিছত এমাহ পূৰ্বে মাতৃয়েও শিশুকেইটাক এৰি পলাই যায় অন্য কোনো ব্যক্তিলৈ। তাৰ পিছতে অমানিশা নামি আহিছিল 5টিকৈ শিশুৰ জীৱনলৈ। এটি জুপুৰিতে ভয় শংকাৰে জীৱন অতিবাহিত কৰিব লগা হৈছিল শিশুকেইটাই। দুবেলা দুসাজৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল, কিন্তু এতিয়া সুৰক্ষিত স্থানলৈ 5টিকৈ শিশুকেইটি সন্দৰ্ভত সম্প্ৰচাৰ হৈছিল বাতৰি। তাৰ পিছতে জিলা প্ৰশাসনৰ সহযোগত শিশু সুৰক্ষা সমিতিয়ে শিশুকেইটাক উদ্ধাৰ কৰি শিশুগৃহলৈ লৈ যায়। শিশুকেইটাক যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক শান্তনু পূজাৰী শিশুগৃহলৈ গৈ শিশুকেইটাক সাজ পোছাক, বিভিন্ন প্ৰয়োজনীয় সা সামগ্ৰীসমূহ প্ৰদান কৰে। আজি কেইদিনমান আগতে সংবাদ মাধ্যমত এটা বাতৰি আমাৰ বিশেষকৈ প্ৰিণ্ট মিডিয়াটো পঢ়িবলৈ পাওঁ আৰু ইলেক্ট্ৰনিক মিডিয়াটো নিউজটো শুনিবলৈ পাওঁ। সেইটোৱে দৃষ্টি আকৰ্ষণ কৰিছিলে যে পিতৃহীন 4টা সন্তানক 5টা সন্তানক যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ মনাইমাজি গাঁৱৰ পিতৃহীন 5টা সন্তানক সৰু সৰু ছোৱালী আৰু এটা ল'ৰা, তেওঁলোকক মাতৃয়েও পৰিত্যক্ত অৱস্থাত এৰি থৈ যায়, যাৰ ফলত তেওঁলোকৰ লালন পালন বা প্ৰতিপালনত বাধাৰ সৃষ্টি হৈছিলে। আৰু এই কথাটো চাইল্ড লাইনে গম পায়। ডিষ্ট্ৰিক্টৰ যিখন ডিষ্ট্ৰিক্ট চিলড্ৰেন ৱেলফেয়াৰ কমিটি থাকে, তাৰবোৰ তেওঁলোকে গম পাই চাইল্ড লাইনক খবৰ দিয়ে আৰু চাইল্ড লাইনৰ সহযোগত ল'ৰা ছোৱালীখিনিক উদ্ধাৰ কৰি অনা হয়। আৰু এই বিষয়ে মই সংবাদ মাধ্যমৰ বন্ধুহঁতৰ পৰা কথাটো গম পাই আজি মই নিজে যোৰহাটৰ বৰপেটা মাজগাঁৱত থকা এই শংকৰ মাধৱ কলা কৃষ্টি কেন্দ্ৰৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ এই চিলড্ৰেন শিশু সুৰক্ষা গৃহলৈ আহোঁ আৰু আহি তাৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰোঁ। শিশুকেইটিয়ে যাতে 5টি শিশুৱে যাতে তেওঁলোকৰ ভৱিষ্যতৰ ক্ষেত্ৰত বিশেষকৈ পুষ্টিকৰ খাদ্যৰ যাতে অভাৱত নুভোগে বা ঠিক তেনেদৰে তেওঁলোকৰ যাতে পঢ়া শুনা বা ভৱিষ্যতে আগবাঢ়ি যোৱাত তেওঁলোক কোনো ধৰণৰ যাতে প্ৰতিবন্ধকতাৰ সৃষ্টি নহয় আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ যে তেওঁলোকৰ লগত আছে, সেই কথাটো মই আশ্বস্ত কৰাওঁ আৰু যিকোনো তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী বা অন্যান্য প্ৰয়োজনীয় ক্ষেত্ৰত যাতে আমাক এইটো জনায়, তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি আগ্ৰহী বুলিও কওঁ। বিশেষকৈ ডাঙৰ যিগৰাকী ছোৱালী, তেওঁৰ পৰা মেট্ৰিক কেণ্ডিডেট, যোৰহাটৰ মালুৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক দিব। আৰু এই বিষয়েও মই বিভাগীয় কৰ্তৃপক্ষৰ লগতো কথা বতৰা পাতিছোঁ, যাতে ছোৱালীজনীয়ে ভালকৈ তেওঁৰ যিটো পঢ়া শুনা সেইটো যাতে ক্ষতিগ্ৰস্ত নোহোৱাকৈ যায়। সৰু ল'ৰা ছোৱালী দুটাক স্কুলত এতিয়ালৈকে নাম লগাই দিয়া নাই, এইখিনি মই তেখেতলোকক অনুৰোধ জনাইছোঁ আৰু কথা বতৰা পাতিছোঁ। তেখেতলোকে যথেষ্ট সাৱধানতাৰে ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ বিষয়ে বিশেষকৈ তাৰ যিসকল কাৰ্যকৰ্তা আছে সেই শিশু সুৰক্ষা গৃহটোৰ, তেওঁলোকেও কিন্তু ল'ৰা ছোৱালীকেইটিৰ ভৱিষ্যতক লৈ পেলাই তেওঁলোক যথেষ্ট এই সম্পৰ্কে সচেতন। তেওঁলোকেও আশ্বাস দিছে, তেওঁলোকেও কথা কৰিছে আৰু ইতিমধ্যে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰণ সেই শিশু গৃহটোত
এতিয়া আৰু তেওঁলোকক বাদ দিও আৰু 11টি ল'ৰা ছোৱালী আছে বিভিন্ন ক্ষেত্ৰত চাইল্ড লাইনে উদ্ধাৰ কৰি অনা যে তেওঁলোকৰ লগত একেলগে যাতে বাকীখিনি পঢ়া শুনাৰ ব্যৱস্থা কৰা আৰু ছোৱালীজনী এইজনী ডাঙৰ ছোৱালীজনী যাতে তাই মেট্ৰিক তাই পঢ়া শেষ কৰি তাই ভৱিষ্যতৰ ক্ষেত্ৰত তাই পঢ়া শুনা অব্যাহত ৰাখিব পাৰে তাৰ কাৰণে তেখেতলোকে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে আৰু এই ক্ষেত্ৰত আমিও যিমান পাৰোঁ তেখেতলোকৰ লগত থিয় হৈ ল'ৰা ছোৱালীহঁতক যাতে আগবঢ়াই অন্য ল'ৰা ছোৱালীবোৰৰ নিচিনাকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে যাতে কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাইছোঁ।